নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি ওলাই মেলি ৰেডি হ'লোঁ, আজি ফুৰিবলৈ যাম। ভাবিলোঁ আপোনালোকক দেখোঁ আমি ক'ত যাওঁ, কোন কোন যাব আমাৰ লগত, চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। চাইছে হাই এটা দি দিওঁ, কমচে কম যাবলৈ ওলাইছোঁ। যাবলৈ ওলাইছে, আজি আমাৰ গাড়ীত নাযাওঁ, আজি বৌহঁতৰ গাড়ীত যাম ন। এই ভিডিঅ'টো মই আগতে আপলোড কৰিছিলোঁ, কিন্তু মিউজিকৰ কাৰণে কপিৰাইট লাগিলে, সেইকাৰণে সেইটো ডিলিট কৰি আকৌ নতুনকৈ দিছোঁ। আগৰ ভিডিঅ'টোত মোৰ ভালেমানখিনি ভিউ হৈছিলে, সেইকাৰণে ভাবিছোঁ আকৌ যাতে আপোনালোকে মৰম দিয়ে মোৰ ভিডিঅ'টো আকৌ চাই, কাৰণ 100টাতকৈ বেছি ভিউ হৈ যোৱাৰ পিছত ভিডিঅ'টো ডিলিট কৰিবলৈ মন নাযায়। সেইকাৰণে মই ভাবিলোঁ যে মিউজিকটো চেঞ্জ কৰি আকৌ ভিডিঅ'টো আপলোড দিওঁ, সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো আকৌ চাব। এতিয়া আমি পালোহি অৰুণাচল মেয়ৰ মিনি জু। আমি জু চাবলৈকে আহিছিলোঁ। এতিয়া ইয়াত এণ্ট্ৰি টিকেট ল'ব লাগিব, তাৰপিছতহে চাবলৈ দিব। এয়া আমি এতিয়া সোমালোহি। এটা টিকেটত আমাৰ 20 টকাকৈ লৈছে, বেছি লোৱা নাই, ঠিকে লৈছে আৰু টিকেট। আৰু জুখনো বৰ বেছি ডাঙৰ নহয়, তাকে ভিতৰলৈ সোমাইছোঁ, কি কিনি চাবলৈ পাওঁ নাজানো। প্ৰথমে আমি গৈছোঁ অজগৰ চাবলৈ, বাৰ্মিজ পাইথন, বহুত ডাঙৰ এডাল আছে। এই প্ৰথমে চাই লওঁগে। আছে কোনটা হা? এয়া আমি জু আহি পালোহি। প্ৰথম চাইছোহি পাইথন, স্নেক, অজগৰ। এইডাল অজগৰডাল অলপ ওচৰৰ পৰা দেখুৱাইছোঁ, আৰু ইয়াতকৈ মানে ওচৰৰ পৰা দেখুৱাব নোৱাৰি, বহুত ডাঙৰ হয় অজগৰডাল। আৰু এবাৰ প্ৰথম দেখিছোঁ অজগৰ, বহুত ডাঙৰ হয়, শুই আছে অজগৰডাল, পেট ভৰি আছে চাগে। আৰু এইফালে চাওক, অজগৰডালৰ কাৰণে মুৰ্গী এজনী যেতিয়া সাৰ পাব আৰু তেতিয়া খাব। তাৰপিছত আগলৈ এইফালে চাবলৈ গৈ আছোঁ আমি লাজুকী বান্দৰ। এয়া গছৰ খুৰুঙত আছে লাজুকী বান্দৰ। দূৰৰ পৰা দেখিয়ে পোৱা নাই ক'ত আছে বান্দৰটো, আৰু গমেই পোৱা নাই যে কি আছে, অকল লাগিছে গছডাল আছে নিচিনা লাগিছে। একেবাৰে ভিতৰত সোমাই শুই আছে। এই বান্দৰটো খুব চুস্তি হয়, একেবাৰে এলেহুৱা বান্দৰ এইটো। সেইটো একে অলপ জুম কৰি দেখুৱাই দিছোঁ মই। সেইটো চাওক, ভিতৰত সোমাই শুই আছে। এইফালে চাওকচোন, জুৰ পৰিৱেশটো ইমান ধুনীয়া, সকলো ফালে গছ, আৰু এইফালে চব ফটো মৰাত ব্যস্ত। তাৰপিছত আগলৈ গৈ আমি চাইছোঁগৈ কাছ। ইয়াত সৰু সৰু কাছ পোৱালি দুটা আছে, এইটো চাওক, এইটো পোৱালি, আৰু আগত এটা আছে। ভালো होगा सर। हाँ ये तो ओ बो ये सब बोलो हाँ ये डांगर ना है এইফালে ইয়াত দুটা ভালুক আছে
বুজি পাইছে তোমাৰ কথাটি যা কৈছে মাথাটো বতা এতিয়া মাথা কি বুলি হেল্ল' চব কাটিছে হেল্ল' आया হেল্ল' হেল্ল' बहुत মজা কৰিলি हेलो लड़की खुल जाए नहीं इसलिए सोचता हूँ जंगल में आदमी लोग का फट्टा क्यों है बोल के ऐसा भालू दिखने से क्यों नहीं होगा छोटा ही है ना अरे हाथ अरे तो क्या चबा रहा है दांत टूट जाएगा तेरा ओए कोलगेट से ब्रश करो एकदम स्ट्रॉन्ग टीथ बना लो फिर चबाते रहना चलो उस तरफ से सुअर का जैसे ही तो है सुअर बॉय बांदर हलो बांदर সাঁচিছত আহিব বেটা দূৰত থকা দেই এই হেৰি কেলে বান্ধি থৈছে पपुता হেৰি তাত এই बंगड़ा उस तरीके के ना उस तरह চিঞৰ চিঞৰ क्या সিগন্যাল দি আছে দেই क्या वो देखो ना लोग अंदर में और एक वो उधर में भी वाह घर में जाके खड़ा था हैं এইফালে বান্দৰটো পুৰা চিঞৰিবলৈ লাগি গৈছে ওপৰলৈ উঠি গৈ পুৰা চিঞৰি আছেগে সাঁচিছত আহিব বেটা দূৰত থকা দেই এই হেৰি কেলে বান্ধি থৈছে पपुता হেৰি তাত এই बंगड़ा उस तरीके के ना उस तरह চিঞৰ চিঞৰ क्या সিগন্যাল দি আছে দেই এইফালে ইয়াত আৰু এটা অজগৰ এই আছে জিপ নিকল ৰে আগৰ অজগৰটোতকে এইটো সৰু হয় এইফালে জিভা উলিয়াই আছে পুৰা ইয়াত মুখখন ওলাইছে আকৌ এইখন কিনো আৱাজ শুনা दांत को तरफ से देख रहा लालच बुरी बात है सांप सांप
জু চালোহি বৰ বেছি ডাঙৰ নহয় জুখন সৰু হয় কিন্তু বহুতখিনি বস্তু আছে সৰু ল'ৰা ছোৱালী চাবলগীয়া ভাল লাগিলে মোৰ পৰা গৰম উঠে ন পুৰা মহিছো যাওঁ আৰু চাওঁ আৰু কি পাওঁ চাই থাকোঁ এইটো দুটা ফুটিত আছে এইফালে আমাৰ বেটি পুৰা ফটো মৰাত ব্যস্ত আৰু পোজ দি আছে বৈ ফটো মাৰি আছে তাই পোজ দি আছে হৰিণা পহু বহি আছে একেবাৰে আমন জীৱনকৈ এই পহুটো আগতেও দেখিছোঁ আমাৰ কোৱাৰ্টাৰৰ পিছফালে ওলাই আমাৰ কোৱাৰ্টাৰৰ পিছফালে যিখিনি হাবি তাত ওলাই যদিও এই চিৰিয়াখানাখন সৰু হয় তথাপিও ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু সৰু ল'ৰা ছোৱালীয়ে চাবলগীয়া জন্তু ভালে কেইটামান আছে আগতে আৰু আছিলে ঘৰিয়াল আছিলে আৰু কিবা কিবি আছিলে সেইকেইটা নাই এতিয়া কমিলে সেইফালে চাওক বান্দৰটো কেনেকৈ ওলমি আছে আমাৰ বেটি আকৌ প্ৰথম অজগৰডালৰ ওচৰলৈ যাবলৈ মন চাবলৈ যায় মুৰ্গীজনী খালে নে নাই খোৱা অজগৰডালে তাকে কৈ গৈ আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই